হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত অন্য এটি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম। আজি যাবলৈ ওলাইছোঁ এফালে, আৰু সেইটো কাৰণে এতিয়া ভাবিছোঁ অলপ ৰেডি হৈ লওঁ। এতিয়া ওলাই মেলি হৈ গ'ল, কিন্তু বতৰটো বহুত বেয়া কৰিছে। ভাবিলোঁ বতৰটো বেয়া যদিও গৈ আহোঁ, আৰু ইয়াত ইমান ডাঙৰকৈও এতিয়া বৰষুণ নিদিয়ে, দুটোপালমান পেলাব। আৰু এয়া আহি থাকোঁতে বাটতে ফল মূলৰ দোকান দেখিলোঁ, আৰু কিবাকিবি দুটামান কিনিব লগা আছিলে, কিনি ল'লোঁ। আৰু ইয়াৰ ৰাস্তাবোৰ চাওকচোন, গোটেইবোৰ গছেই, আৰু সেইকাৰণে ইয়াৰ এনভাইৰনমেণ্টটো বহুত ভাল হয়। গোটেই ৰাস্তাবোৰত ইয়াত গছেই থাকে। বাটত আৰু ভিডিঅ' কৰি নাথাকিলোঁ। এতিয়া আমি আমাৰ লোকেশ্যন আহি পাই গ'লোহি। আৰু আজি আহিছোঁ আমি বেংগলোৰৰ কমাৰ্চিয়েল মাৰ্কেটত। আৰু এইবোৰ দেখিছেনে, গোটেইবোৰ দোকানেই দোকান। 350ত বেগ দি আছে। ইয়াত এইবিলাক কাপোৰবিলাক, টপবিলাক 99ত দি আছে, আৰু ভিতৰতো বহুত কিবাকিবি আছে। আৰু এইবিলাকত ড্ৰেছবিলাকৰ দামবিলাক 500 আছিলে, টপবিলাক 250 আছিলে। আৰু এইবোৰ ইয়াত থকা কুৰ্তি ছেটবিলাকৰ দাম হ'ল 1000। আৰু এইটো ছেকশ্যনত যিমানখিনি ড্ৰেছ আছে সেইখিনিৰ দাম হ'ল 250। আৰু এইবোৰ 200ত দি আছে। এইখনৰ চব ইয়েৰিংছ 30 ৰুপিছত দি আছে। ইয়াত যিমানবোৰ দেখিছে চব 30 হয়। ইয়াত যিমানবোৰ আছে চব 30 টকাত দি আছে। আৰু কিমান ধুনীয়া ধুনীয়া দিছে নে? মাৰ্কেটখন ইমানেই ডাঙৰ, ইয়াত অলপ টাইম লৈ গ'লে একোৱেই চোৱা নহয়। যিহেতু আজি আমাৰ হাতত সময় কম আছিল, সেইকাৰণে বাকী আৰু ঘূৰা নহ'লে, ভাবিলোঁ ওলাই দিওঁ, আৰু এইফালে টাইমো হৈ গ'ল। আকৌ বেলেগ এদিন আহিম, আৰু একো নাই। বাটত ভোকো লাগিলে, কিবা এটা খায়ো ল'লোঁ। তেন্তে আজিলৈ বাই বাই।